নমস্কাৰ অসম। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সৰুকৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। বহুকেইজন ভাইটিয়ে মোক সুধি আছিল যে দাদা গাহৰি ফাৰ্ম কৰিবলৈ লৈছোঁ, পুঁজি কম, মূলধন কম, গতিকে কম খৰচত গাহৰি ফাৰ্মখন কেনেকৈ বনাম। অৱশ্যে এটা কথা ঠিক, আমাৰ মানুহে যেতিয়া কিবা এটা কাম আৰম্ভ কৰে বা কৰিবলৈ লয় তাৰ আগমুহূৰ্তত অনেক চিন্তা মনলৈ আহে যে কেনেকৈ কৰিম, কিমান পইচা বিনিয়োগ কৰিম, কেনেকৈ কৰিলে ভাল হ'ব, এনেকুৱা কিছুমান চিন্তাৰ সন্মুখীন হ'বলগীয়া হয়। যাৰ কাৰণে কেতিয়াবা আমাৰ ভুল সিদ্ধান্ত আমি লৈ পেলাওঁ। খুব উবাজুবাকৈ, খৰখেদাকৈ বা পৰিকল্পনা নোহোৱাকৈ কামটো কৰি আমি পিছত গৈ খেলি মেলিৰ সৃষ্টি হয় বা কামৰ মাজত অসুবিধাৰ সৃষ্টি হয়। গতিকে আমি সুপৰিকল্পিতভাৱে নিয়াৰিকৈ কামবোৰ কৰিব পাৰিলে ভাল। আৰু আমাৰ মানুহে যেতিয়া কাম এটা কৰিবলৈ আৰম্ভ কৰে, মাকো কৈছোঁ যে কি প্ৰথম অৱস্থাতে খুব ডাঙৰকৈ কৰিব বিচাৰে, পইচা খৰচ অলপ বেছি কৰিব বিচাৰে, কাৰণ সাধাৰণভাৱে বা সৰুকৈ কৰিবলৈ আমি লাজ পাওঁ। আৰু বহুতৰ ক্ষেত্ৰত এনেকুৱাও হয়, কাম এটা যেতিয়া কৰিবলৈ আৰম্ভ কৰে তেতিয়া বহুতে বহু ধৰণৰ কথা কৈ আপোনাৰ সম্পূৰ্ণ পৰিকল্পনাবিলাক খেলি মেলি লগায়। যেনে ধৰক ফাৰ্ম গাহৰি পুহিবলৈ আৰম্ভ কৰিছে কোনোবা এজনে, তাতে বহুতেই বহু ধৰণৰ কথা ক'ব যে গাহৰি ফাৰ্ম এনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে। আচলতে প্ৰকৃততে কেনেকৈ কৰিব লাগে সেই কথাটো আমি নাজানিলে আনৰ কথাৰ মতে কাম কৰিবলৈ গ'লে দিগদাৰ হয়। বহুতে কয় যে গাহৰি ফাৰ্ম পকী হ'ব লাগে, তাত সম্পূৰ্ণ পকী দেৱাল, আপোনাৰ ব্যৱস্থাবিলাক বিজ্ঞানসন্মত বুলি কওঁতে এটা কথা ঠিক, আমি সাধাৰণভাৱে কৰিলেও বিজ্ঞানসন্মতভাৱে ফাৰ্মবিলাক কৰিব পাৰোঁ। গতিকে যে পকী হ'ব লাগিব এনেকুৱা নহয়, কিন্তু পৰাপক্ষত আপুনি গাহৰি ফাৰ্মখনৰ তলখন পকা কৰি ল'ব পাৰিলে ভাল। কাৰণ পকা কৰি ল'ব পাৰিলে আপুনি ফাৰ্মখন আপোনাৰ সময়মতে প্ৰয়োজন অনুসৰি আপুনি ফাৰ্মখন পৰিষ্কাৰ পৰিচ্ছন্নতা বা চাফ চিকুণ কৰিবলৈ আপোনাৰ সুবিধা হয়। গতিকে ফাৰ্মখন পকা কৰি ল'ব। বাকীখিনি আপুনি খুব বুদ্ধি খটুৱাই বা থলুৱা সামগ্ৰীৰে আপুনি যিমানখিনি পাৰে কৰিবলৈ চেষ্টা কৰিব। মই আৰম্ভণিৰ কথাখিনিয়ে কৈছোঁ, যিসকল যুৱকে বা যিসকল মোৰ ভাইটিয়ে মোৰ কথাষাৰ সুধি আছিল তেখেতসকলকহে কৈছোঁ, আৰম্ভণিতে বৰ বেছি পইচা খৰচ কৰাৰ প্ৰয়োজন নাই। যদি আপুনি আৰম্ভণিতে বৰ বেছি পইচা খৰচ কৰে, পাছলৈ কিবা কাৰণত লোকচান ভৰিবলগীয়া হ'লে দুটা লোকচান হয়। প্ৰথমে আপুনি আপোনাৰ মূলধন বিনিয়োগ কৰিলে, আৰু দ্বিতীয়তে আপোনাৰ ফাৰ্মখনৰ ভৱিষ্যত আপোনাৰ নোহোৱা হৈ যাব। গতিকে প্ৰথম অৱস্থাত আপোনাৰ থলুৱা সামগ্ৰীৰে ফাৰ্মখন আৰম্ভ কৰক। পৰাপক্ষত তলখন পকী কৰি ল'ব, কাৰণ চাফ চিকুণ কৰিবলৈ ভাল হ'ব। আৰু মাটিত গাহৰি ৰাখিলে আপোনাৰ পৰিষ্কাৰ কৰিবলৈ অসুবিধা হয়, আৰু মাটিত গাহৰি ৰাখিলে পটককৈ আপোনাৰ গাহৰিক বেমাৰে পাব পাৰে। গতিকে পৰাপক্ষত তলখন পকী কৰি ল'ব। আৰু বাকীখিনি আপুনি যেনেকেই পাৰে, ওপৰত আপুনি তিৰপাল দিব পাৰে, একো অসুবিধা নাই। যদি আপুনি পইচা খটুৱাব পাৰে বা সুবিধা আছে আপুনি টিং দিব। বাকীখিনি বাঁহ কাঠেৰে থলুৱাভাৱে আপুনি ফাৰ্মখন নিৰ্মাণ কৰক। তাতে অকণমান বুদ্ধি খটুৱাব, কেনেকৈ ফাৰ্মখন প্ৰস্তুত কৰিব লাগে আজি মই তাকে ক'বলৈ লৈছোঁ। গতিকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনাৰ সুবিধা আছে তেতিয়াহ'লে আপুনি এনেকৈ পকী খুঁটা দি ল'ব পাৰে। বাঁহ বা কাঠৰো দিব পাৰে, একো অসুবিধা নাই। কিন্তু গুৰিত আপুনি অলপ চিমেণ্ট বা মছলা আপুনি ঢালি দিব যাতে সোনকালে নপচে। কাষে কাষে এনেকৈ আপুনি গোটা বাঁহ লগাব। বাঁহখিনি মজবুত দিব, নহ'লে ইহঁতি কামুৰি ভাঙি পেলাব পাৰে। বাহিৰেদি আপুনি এনেকৈ কামি বান্ধি দিব পাৰে যাতে সৰু পোৱালি গাহৰিবিলাক বাহিৰলৈ ওলাই যাব নোৱাৰে। যদি বাঁহবিলাক আপুনি ঘনকৈ দিয়ে তেতিয়াহ'লে কামি বন্ধাৰ প্ৰয়োজন নহয়, কিন্তু মজবুতকৈ বান্ধিব, ভাল তাঁৰ, মজবুত তাঁৰেৰে বান্ধিব, নহ'লে ইহঁতি খুব খুন্দিয়াই থাকে। কমজুৰি তাঁৰ দিলে সেইখিনি ছিঙি পেলাব পাৰে, ভাঙি পেলাব পাৰে। গতিকে তাঁৰখিনি আপুনি মজবুতকৈ বান্ধিব। এইখিনি হেমচিয়াৰ ক্ৰছ খাচী গাহৰি 100 কেজিমান হৈছেগৈ প্ৰায়।
বাকী আপুনি তলখন পকী কৰিব যিমান যদি সুবিধা হয়, কাৰণ তলখন পকী কৰিলে আপোনাৰ চাফ চিকুণ কৰিবলৈ সুবিধা হ'ব। মাটিত গাহৰি পুহিলে খুব লেতেৰা কৰে, আপুনি পৰিষ্কাৰ কৰিবলৈ অসুবিধা হ'ব আৰু সিহঁতে তাতেই মলত্যাগ কৰি তাতেই খুচৰি মুচৰি থাকিব। গতিকে তাৰ পৰা আপোনাৰ বেমাৰ সংক্ৰমণ হ'ব পাৰে, তাত যিহেতু বেমাৰৰ বীজাণু উৎপন্ন হ'ব পাৰে। গতিকে তলখন পকী কৰিব যদি পাৰে, ওপৰত টিং দিব পাৰে সুবিধা অনুসৰি, নহ'লে আপুনি তিৰপাল বা খেৰ দিব পাৰে। খেৰ দিব পাৰিলে বেছি ভাল, কাৰণ খেৰে ইহঁতক ঠাণ্ডা পৰিৱেশ এটা দিব। গতিকে আপুনি যদি পাৰে খেৰ দিব, নহ'লে আপুনি তিৰপালো দিব পাৰে, আৰু যদি সুবিধা হয় টিং দিব পাৰে। আপুনি বৰ বিশেষ খৰচ নকৰি এনেকৈ থলুৱাভাৱে আপোনাৰ ঘৰত উপলব্ধ সামগ্ৰীৰে ফাৰ্মখন প্ৰস্তুত কৰক। এইখন মই প্ৰথমে বনোৱা ফাৰ্ম, গতিকে প্ৰথম ইমান আইডিয়া নাছিল, থুলমূলকৈ ফাৰ্মখন প্ৰস্তুত কৰিছিলোঁ। তথাপিও এতিয়ালৈকে মই ইয়াত পুহিয়ে আছোঁ, অসুবিধা নাই পোৱা। প্ৰথম অৱস্থাত কম মূলধন খটুৱাই আপোনালোকে এনেকৈ আৰম্ভ কৰক। যেতিয়া ফাৰ্মখনে আপোনাক লাভ দিবলৈ আৰম্ভ কৰিব, তাৰপিছত আপুনি স্থায়ীভাৱে নিৰ্মাণ কৰিব। ময়ো নিৰ্মাণ কৰাৰ কথা ভাবি আছোঁ। কম দিনৰ ভিতৰতে মই স্থায়ীভাৱে ফাৰ্ম নিৰ্মাণ কৰিম, কেনেকৈ বনাম আপোনালোককো দেখুৱাম। গতিকে বৰ প্ৰথম অৱস্থাত অধিক পইচা বিনিয়োগ কৰাৰ প্ৰয়োজন নাহে, লাহে লাহে আপোনাৰ লাভ আহিলে কৰিব। এজনী মোৰ হেমচিয়াৰ লাৰ্জ বেকৰ ক্ৰছ আছিলে। পোৱালিখিনি জগা মোৰ প্ৰায় 17 দিনমানহে হৈছে মাত্ৰ। এইখিনি পোৱালি গাহৰি, আপোনাৰ লাৰ্জ বেকৰ ক্ৰছ। ইহঁতক ৰাখিবৰ কাৰণে যাতে ফুটাৰে সৰকি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছোঁ। তাৰ বাবে কাষে কাষে আপোনাৰ এনেকৈ কামিৰে বৈ দিছোঁ। আৰু ফাৰ্মখন এইটো নহয় যে বিজ্ঞানসন্মত নহ'লেও চলিব, কিন্তু ফাৰ্মখন বিজ্ঞানসন্মত হ'ব লাগে, কাৰণ বিজ্ঞানসন্মত হ'লে আপুনি সফল হ'ব পাৰিব আৰু বেমাৰ আজাৰ আপোনাৰ কমকৈ লাগিব। গতিকে ফাৰ্মখন সদায় বিজ্ঞানসন্মতভাৱে হ'ব লাগে, পদ্ধতিগতভাৱে হ'ব লাগে, তাৰ বাবে গুৰুত্ব ৰাখিব। ৰ'দ ঘাই ঠাইৰ পৰিৱৰ্তে ফাৰ্মখন সদায় ঠাণ্ডা ঠাইত নিৰ্মাণ কৰিব আৰু উত্তৰ দক্ষিণ মুৱাকৈ ফাৰ্মখন নিৰ্মাণ কৰিব। দানাৰ কাৰণে আপোনালোকে এনেদৰে পকাৰ বনাই ল'ব পাৰে। মই এনেদৰে পকাৰে বনাই দানা দিওঁ, অসুবিধা নহয়। এনেকৈ আপুনি অকণমান কষ্ট কৰি বনাই ল'ব, গতিকে আপোনালোকৰ দানা দিয়াত সুবিধা হ'ব। নহ'লে আপুনি বজাৰৰ পৰা টায়াৰ বা ৰবৰৰ পাত্ৰ কিনি আনিব পাৰে। বজাৰত ৰবৰৰ বা টায়াৰৰ পাত্ৰ, এনেকুৱা পাত্ৰ পোৱা যায়। গতিকে প্ৰথম অৱস্থাতে অধিক বিনিয়োগ নকৰি, অধিক খৰচ নকৰি, কম খৰচতে ফাৰ্মখন বনাবলৈ চেষ্টা কৰক, গাহৰি পালন কৰিবলৈ চেষ্টা কৰক। আপোনালোকে পাছলৈ উপকৃত হ'ব। তাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা আপোনালোকলৈ সদায়ে থাকিব। আপোনালোক যাতে কৃতকাৰ্য হ'ব পাৰে, সফল হ'ব পাৰে, মোৰ শুভেচ্ছা মই জনাইছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু মোৰ চেনেলটো আপোনালোকৰ মৰম চেনেহৰ দ্বাৰা লালিত পালিত, মই মাত্ৰ নিবনুৱাসকলক উৎসাহিত কৰিবলৈ এই চেনেলটো কৰিছোঁ। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰে মোক অন্য এটা ভিডিঅ' বনাবলৈ যথেষ্ট উৎসাহিত কৰে। গতিকে আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে মোক কমেণ্টত জনাব। মোৰ ভিডিঅ' বনাবলৈ সুবিধা হয়, আৰু মই যিখিনি জানো সেইখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। অন্য এটা নতুন ভিডিঅ' আৰু নতুন বিষয়ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।